ইডি Cbiৰ ভয়ত তৃণমূল এৰিছে সাংসদ বিধায়কে বিদ্ৰোহী নেতাৰ সুৰক্ষাৰ নিশ্চিতি দিছে অন্ধ্ৰৰ সাংসদে তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহৰ আঁৰত অন্ধ্ৰৰ বিজেপি সাংসদ তৃণমূলৰ বিদ্ৰোহত জুই দিয়া কোন এই CM ৰমেশ বিধানসভা নিৰ্বাচনৰ পাছতে অকলশৰীয়া হৈ পৰে মমতা বেনাৰ্জী এজন এজনকৈ সকলোৱে ত্যাগ কৰে মমতাৰ সংগ যিবোৰ নেতাক মমতা বেনাৰ্জীয়ে হাতত ধৰি ৰাজনীতিলৈ আনিছিল সেইসকলে বিদ্ৰোহ ঘোষণা কৰে মমতা বেনাৰ্জীৰ বিৰুদ্ধে বংগ বিধানসভাৰ পাছত দিল্লীতো মমতাৰ বিৰুদ্ধে আৰম্ভ হয় বিদ্ৰোহ সায়নী ঘোষৰ নিচিনা নেত্ৰীয়েও এৰি দিয়ে মমতা বেনাৰ্জীৰ সংগ বিধানসভাত ৮০ জনৰ ৬০ জন বিধায়কে বিদ্ৰোহ কৰাৰ পাছতে দিল্লীত মমতা বিৰোধী স্থিতি লয় ২২ গৰাকী সাংসদে তাৰ ভিতৰত আছে লোকসভাৰ ১৯ গৰাকী আৰু ৰাজ্যসভাৰ ৩ গৰাকী সাংসদ বংগৰ এই ৰাজনীতিক গণতন্ত্ৰৰ স্খলন বুলি আখ্যা দিছে সচেতন মহলে তাৰ সমান্তৰালভাৱে উত্থাপিত হৈছে প্ৰশ্ন কিয় আৰু কাৰ প্ৰৰোচনাত পৰি বিদ্ৰোহী হল এইসকল সাংসদ বিধায়ক পশ্চিমবংগত যি অপাৰেচন লতা চলিছে দেখাত তাৰ নেতৃত্বত আছে মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ কিন্তু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই সমগ্ৰ অভিযানৰ অন্তৰালত আছে অন্ধ্ৰপ্ৰদেশৰ বিজেপি সাংসদ তথা ব্যৱসায়ী CM ৰমেশ ৬১ বছৰীয়া সাংসদ ৰমেশৰ আছে এক বিশেষ দক্ষতা মুখৰ কথাৰে মানুহক পতিয়ন নিয়াব পাৰে CM ৰমেশে উল্লেখনীয়ভাৱে বংগৰ বিদ্ৰোহত হাত থকা বুলি স্বীকাৰ কৰিছে CM ৰমেশে সাংসদগৰাকী কয় যে ২ ঘণ্টা সময় দিলেই যিকোনো এজনক বিজেপিত যোগদানৰ বাবে পতিয়ন নিয়াব পাৰে তেওঁ সাংসদগৰাকীয়ে কয় তৃণমূলৰ সাংসদসকলৰ লগত তেওঁ বহুদিনৰ সম্পৰ্ক আছে সদনৰ কেণ্টিনত লগ পোৱাৰ পৰা আছে TMCৰ সাংসদসকলৰ লগত সুসম্পৰ্ক ২০২০ চনত ডুবাই আৰু হায়দৰাবাদত অনুষ্ঠিত তেওঁৰ পুত্ৰৰ বিয়ালৈও গৈছিল তৃণমূলৰ বহু সাংসদ তাৰ ভিতৰত আছে এতিয়াৰ বিদ্ৰোহী সাংসদ শতাব্দী ৰায়ো উল্লেখ্য যে মমতাৰ এগৰাকী ঘনিষ্ঠৰ মতে ২টা চৰ্তত বিদ্ৰোহ কৰিছে দলৰ সাংসদসকলে প্ৰথমে তেওঁলোকৰ সমষ্টিক গুৰুত্ব দিব লাগিব কেন্দ্ৰীয় চৰকাৰে দ্বিতীয় চৰ্ত ইডি Cbiৰ দৰে তদন্তকাৰী সংস্থাৰ লগতে স্থানীয় আৰক্ষী আৰু CIDৰ পৰাও সুৰক্ষা দিব লাগিব বিদ্ৰোহী সাংসদসকলক